এই লকডাউনৰ সময়ত কিনো কৰিম আৰু নলেজ খটুৱা কিবা এটা কৰিব লগা হ'ল নহ'লে ফিচাৰীডালত এনেই ভেকলাগাল পৰি থকাহে হৈছে কি কৰিম ইউৰেকা মিন্স পাই গ'লো ইউটিউব চেনেল এটাকে খুলিব লগা হ'ল মোবাইলো আছে 5টামান ড্ৰোনো 2খন বনাইছোৱেই গিম্বলো আছে 4ডাল চেলফি ষ্টিকো আছে 6ডাল লেপটপো 5টামান আছে HP কিন্তু এটা কথা নহয় মানুহ এটা লাগিব ইয়াত কিমানো আৰু নিজে অকল সৰপল সকিয়াকৈ হৈ থাকিবা ই কি কৈছে মাছ চাছ পালে সোপাই ৰ ওচৰলৈ যাবলগীয়া হ'ল কি কৈছ বাহ এচিষ্টেণ্ট পাই গ'লো ঐ নেত্ৰ এইফালা মাছ হৈছে নে ফিচাৰীত মাছ ধৰি আছিলে অলপ আগতে ভেকুলী কেইটামান ধৰিলো বাৰু নেত্ৰ এইকেইদিন ইমাৰ্জেঞ্চি বিজি নি নাই মোৰ বিজি বুলি কোনো কথাই নাই কি মাছ চাছ ধৰিব লাগে নি হাই অকল মাছ ধৰা কথা মাছৰ ৰকাটো এটা কাম কৰোঁ বুলি ভাবিছোঁ অলপ ক্ৰিয়েটিভিটি লগত এটা কাম কৰিম তোৰ গ্ৰেজুৱেশ্যন কিমান বাৰু মোৰ গ্ৰেজুৱেশ্যন TTMF মিন্স পানীটুনি মেট্ৰিক ফেইল বাহ বঢ়িয়া তই পাই যাবি মোৰ লগত এচিষ্টেণ্ট বনি গ'লি আজিৰ পৰা কচোন তোৰ কেনেকুৱা কাম ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছোঁ বাহ বঢ়িয়া এতিয়া মোৰ সকলোবোৰ বস্তু আছেই ড্ৰোন একদম আকাশে বতাহে ঘূৰি ফুৰিছে তাকে এতিয়া মোক এচিষ্টেণ্ট হিচাপে তোক লাগে তোৰ গ্ৰেজুৱেশ্যনো ধুনীয়া তই পাৰিবিনে 10 ৰুমত কিয় নোৱাৰিম এনেকুৱা ল'ৰাই লাগে মোক তই বহুত টেলেণ্টেড আছ বাৰু মাথাই তই বহুত ডাঙৰ মাথাটো মোকো বাৰু আপোনাৰ লেখীয়া মানুহ এজন প্ৰয়োজন হৈছিলে পাই গ'লো কিলে পৰিছোঁ দুইটা 10 ৰুমত মানে ইউটিউবত কেনেকুৱা মানে কি টাইপৰ ভিডিঅ' বনাবি যেন টিউটৰিয়েল ইউনিক ভিডিঅ' বনোৱা হ'ব মানে শিকোৱা হ'ব বস্তুটো গৰুক তোমাৰ গছত উঠিবলৈ শিকোৱা হ'ব গৰুৰ আগত টকাৰি বাবলৈ শিকোৱা হ'ব ফিচাৰীত মাছৰ সাঁতুৰিবলৈ শিকোৱা হ'ব ভেকুলীক জঁপিয়াবলৈ শিকোৱা হ'ব ৱৰ্ল্ড আৰ অল এটচেট্ৰা পৃথিৱীত যিমান আছে সিমান শিকোৱা হ'ব গম পাইছা নাই বুজি পাইছোঁ পাই যাম এতিয়া চেনেলটোৰ নাম কি ৰাখিম জানো আপোনাৰ টাইম আহি গ'ল ধুনীয়া দিছে 10 লাগে দেই তোৰ চেনেল পাইছোঁ ন তই এডিটিং আৰু ড্ৰয়িঙত ইঞ্জিনিয়াৰ নহয় জানো 10 ৰুমত মই এডিটিং আৰু ড্ৰয়িঙত মাষ্টাৰ কৰি আছোঁ তই এডিটটো কৰিব লাগিব মইতো সেইটোৱে কৰিম ভিউ চিউ পইচা পাতি সেইবিলাক পাম নে বাৰু ভিউ চিউ পইচা তই টেনশ্যন নল'বি অসমৰ ৰাষ্ট্ৰপতিৰ পৰা ভাৰতৰ ভিক্ষাৰীলৈকে প্ৰত্যেকটো চুকে কোণে মোৰ মানুহবিলাকৰ লগত ট্ৰেনজেকশ্যন আছে চবেই ভিউজ দিব লাইক কৰিব লাইকতকৈ বেছি ডিছলাইকো কৰিব তই টেনশ্যন নল'বি গম পাইছ নাই হয় তেতিয়াতো পইচা 10 ৰুমত পাম সেই পাৰ্টনাৰশ্বিপৰ পইচাটোৰ কথা পাতি লৈছোঁ সেইটো মেইন এনেই 100%ৰ 90% মই ল'লে তোক 10% নিভব নাই কি কৈছ তই নহয় তই কি কৈছ মই 90% ল'ম তোক 10% নিভব নাই তই কি কৰিবি লাহেকৈ তই তই ভিডিঅ'টো কৰিবি গৰু এটা আনিবি গোটেই মাথা লগাই এডিটিংটো মই কৰিম তই মই 10% ল'ম তই 10 ৰুমত মই 90% ল'ম তোক 10% দিব লাগে কিন্তু মই ভাবিছোঁ 50-50কৈ কৰি দিওঁ কি হ'ল ড্ৰোন দিম মই কেমেৰা মোৰ DSLR মোৰ তোৰ চেলফি চব মোৰ আগত তই অকল ইডিটহে কৰিবি তোৰ সেই TTMF মাথাডাল লগাই শুন তই দিবি সেইকেইটা মই এডিটিং কৰিম এডিটিঙত কি লাগিব কম্পিউটাৰ মোটো ল'ম তোৰতো অটকাই কম্পিউটাৰ মোটোৱে ভাল HP লেপটপ আছে তই কি জানো HP লেপটপ এপল আনি থৈছোঁ এপল আনাৰস আছে কি আনাৰস বুলি কোম্পানীয়ে নাই শুন এইটো এপল লেপটপটো মোৰ কম্পিউটাৰ মানে লেপটপ নহয় কম্পিউটাৰ তাৰপিছত ফোন চোনো মোৰ লাগিব মোৰ লাহেকে দলিয়াই দে সেইফালে শুন গ্ৰন্থি এইবিলাক গ্ৰন্থি কিবা কি গ্ৰন্থি আছিলে হৰমন লাগিব মোৰ
বিভিন্ন গ্ৰন্থি লাগিব মোৰ মাথা এইটো চুক লাগিব মোৰ এইটো চুক লাগিব হৈ যাব তোক 20 দিম মই 80 ল'ম কি কৈছা কি 28 মজা হেই ফলা কি তোক 22 দিম মই 78 কি 2% না এডিট কৰি পেলাম কি হ'ল কি টিউটোৰিয়েল বনাই পেলাম বনাবা কাটিলে কুয়া তুমি আলদি থমে তো বছৰ দুই ফাৰি টকা আনি থম ওপৰত কি হ'ল ফিল্মৰাত এডিট কৰি পেলাম সেইফালে পকা হৈ থাক চাই পেলা লালুটি বনাই দিম ঐ ফিল্ম ৰক্তধৰৰ বংশ মই এয়া জোতলাই দিম তো মই তাত টন লাগিবলৈ আহা সদায় চেনিটাইজ কৰি পেলাম গোটেই গা নাহিবি আৰু মোৰ একদম মজা কৰি লাগিল দে মোক ঠিকে আছে মজা দিছা দেই মালিকজি এতিয়া ভিডিঅ'টো আপলোড হৈ আছে কৈ দিয়ক এতিয়া আমি মেইন কথা লওঁ এতিয়া মই ভাবিছো ভিডিঅ'টো পইচা পালে তহঁত 20% তোৰ 20% হ'বনে 1 2 3 আজি মালিকক বজাম Fantastic!